মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে চৰকাৰ। নাৰী সমাজৰ বিৰুদ্ধে সংঘটিত হিংসা হত্যাৰ প্ৰতিবাদত আৰু উত্তৰ প্ৰদেশৰ হথৰছ কাণ্ডৰ ভুক্তভোগীক ন্যায় প্ৰদান কৰাৰ দাবীত দেশজুৰি আৰম্ভ হৈছে প্ৰতিবাদী আন্দোলন। মহিলাৰ দেশজোৰা আন্দোলনৰ অংশ হিচাপে গুৱাহাটী ক্লাবত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে কেইবাটাও মহিলা সংগঠনৰ নেতৃবৰ্গই। অসম মহিলা সংঘ, নৰ্থ ইষ্ট নেটৱৰ্ক, সদৌ অসম প্ৰগতিশীল নাৰী সন্থা আৰু নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত। 29 ছেপ্টেম্বৰত উত্তৰ প্ৰদেশত হাথৰছত যি যুৱতী ধৰ্ষণৰ বলি হৈছিল, তেওঁৰ মৃত্যু হৈছিল 29 ছেপ্টেম্বৰত। আজি অক্টোবৰ 1 মাহ, কিন্তু যোৱা সময়ছোৱাত আমি যি লক্ষ্য কৰিছোঁ যে যিসকল দোষী ধৰ্ষণকাৰী তেওঁলোকৰ পক্ষত নেকি সমৰ্থনত তাত ৰাইজ উচ্চবৰ্ণৰ লোক তেওঁলোক জড়িত হৈছে। এই ধৰ্ষণ হত্যা অপৰাধ বেলেগ ফালে নিয়াৰ ফালে তেওঁলোকে উঠি পৰি লাগিছে। এনেকৈ প্ৰশাসনো ইয়াত জড়িত হৈ পৰিছে। আমি প্ৰচাৰ মাধ্যম যোগে দেখা পাইছোঁ যে যেতিয়া ধৰ্ষিতা মৃত্যুমুখত পৰিছে, তেওঁৰ মৃতদেহ তেওঁৰ পৰিয়ালক চমজাই দিয়াৰ সলনি তেওঁৰ মৃতদেহ পুলিচ প্ৰশাসনে দাহ কৰিছে। গতিকে এই ভাৰতবৰ্ষত যদি দোষীয়ে শাস্তি নাপায়, এই ধৰণৰ অপৰাধকাৰীৰ লগত যদি পক্ষত যদি আইন প্ৰশাসন থাকে, তেতিয়াহ'লে ভাৰতবৰ্ষৰ ৰাইজে ন্যায় বিচাৰ কেতিয়া পাব আৰু এই অপৰাধবোৰ কেনেকৈ দমন কৰিব, এই অপৰাধীসকলৰ শাস্তি কেনেকুৱা হ'ব? আমি বিচাৰোঁ আজি গোটেই ভাৰতবৰ্ষতে বিভিন্ন ভাৰতবৰ্ষৰ মহিলা সংগঠনসকলে এই ঘটনাটোত আশ্চৰ্য প্ৰকাশ কৰিছে। এই ঘটনাটোতেই নহয়, হাথৰছৰ যুৱতী তাৰ হত্যাৰ ঘটনাৰ পিছতেই বলৰামপুৰত হৈছে এই ধৰণৰ ঘটনা। গোটেই ভাৰতবৰ্ষতেই আজি ধৰ্ষণ হত্যাৰ ঘটনা দিনে দিনে বৃদ্ধি পাইছে। আৰু আমাৰ অসম নাৰী নিৰ্যাতন আৰু ধৰ্ষণ হত্যাৰ ক্ষেত্ৰত নেশ্যনেল এই যিটো ৰেকৰ্ড ব্যুৰ আছে তাৰ তথ্যমতেই আমাৰ অসম শীৰ্ষস্থান দখল কৰিছে। আমাৰ অসমে মহিলাৰ ওপৰত অপৰাধৰ ক্ষেত্ৰত আমাৰ অসম শীৰ্ষস্থান দখল কৰিছে। গতিকে আমাৰ অসমৰ ৰাজ্য চৰকাৰ আৰু আমাৰ দেশৰ যি কেন্দ্ৰীয় চৰকাৰ, এই চৰকাৰে মহিলাৰ সুৰক্ষাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগে। গুৱাহাটী ক্লাবৰ পৰা জাহ্নৱী বৰুৱাৰ ৰিপৰ্ট, অসমীয়া নিউজ।